নমস্কাৰ আপোনালোক সকলোকে নিবাৰিবা ভিডিঅ' চেনেললৈ স্বাগতম জনাইছো আজি এই ভিডিঅ'টো ৬ঠ দিনীয়া যি আমাৰ ক্ৰেছ কোৰ্স সিটেটৰ বাবে আৰম্ভ কৰা হৈছিল তাৰ দ্বিতীয়টো ভিডিঅ' আমি প্ৰথমটো ভিডিঅ'ত ইতিমধ্যে কেনে ধৰণে পৰীক্ষাটো আয়োজিত হ'ব কিমান মাৰ্কৰ পৰীক্ষা থাকিব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ক্ষেত্ৰত আপোনালোকে কেনে ধৰণে ষ্টাডি প্লেন ল'ব লাগিব আৰু কি কৰিলে ভাল হ'ব সেই বিষয়ে আলোচনা কৰিলো আজি এই ভিডিঅ'টোত আমি অন্যান্য যিসমূহ সাবজেক্ট যেনেকৈ ল্যাঙ্গুৱেজ General Mathematics, Social Science, General Science और Environmental Studies এই সমূহ সাবজেক্টত কেন ধৰণে কি কিতাপ ফলো কৰিলে আপোনালোকে সৰ্বাধিক নম্বৰ লাভ কৰিব পাৰিব এই বিষয়ে আলোচনা কৰিম এখিনিতে মই নতুন সাবস্ক্ৰাইবাৰ সকলক কৈ থব বিচাৰিছো যে 2018 আৰু 2019 চনত যে সিটেট পৰীক্ষা আয়োজিত হৈছিল এই দুইটা পৰীক্ষাতে দুইবাৰ মই ভাল নম্বৰ সহ ফলাফল লাভ কৰিছো তেনে এই ভিডিঅ' সমূহত মই নিজৰ ফালৰ পৰা কিছুমান টিপছ আপোনালোকক দিম এই গোটেই ৬ঠ দিনীয়া ক্ৰেছ কোৰ্সটো আপোনালোকে চাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰাৰ লগতে আপোনালোকে এই ভিডিঅ'টোত কমেন্ট কৰি জনাব যদি কিবা দিহা পৰামৰ্শ থাকে আৰু লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৰে লগত যদি আপুনি বৰ্তমান এই বছৰ সিটেট দিও থকা নাই বা আপুনি যদি কিবা বেলেগ পৰীক্ষাৰ কাৰণে আপুনি প্ৰিপাৰেচন চলাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ মই এই চেনেলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ ভিডিঅ' কোৰ্স বিভিন্ন পৰীক্ষাৰ বাবে সময় বনাই থাকো এই চেনেলটো সাবস্ক্ৰাইব কৰিলে আপোনাৰ লগতে আৰু যদি অন্যান্য সকলোকে আপুনি সাবস্ক্ৰাইব কৰিব পাৰে সকলোৰে লাভ হ'ব ইতিমধ্যে আমি সিটেট 2020 চনৰ বিষয়ে আলোচনা কৰি আছিলো আৰু মই এখিনি ব্ৰিফলি কৈ দিছো আপোনালোকক চমুকৈ পাৰ্ট 1 যেটো ভিডিঅ' আছে আপোনালোকে নিশ্চয় ভিডিঅ'টো যদি চাইছে তেনেহ'লে আপোনালোকে গম পাব পাৰ্ট 1 ভিডিঅ'টোত আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ক্ষেত্ৰত চাইল্ড পেডাগজি বুলি যিখন পেপাৰ আছে সেই পেপাৰখনৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ কি পঢ়িলে বা কেনেকৈ প্ৰেক্টিছ ফলো কৰিলে আপোনালোকৰ সুবিধা হ'ব আপোনালোকে ভাল নম্বৰ পাব পাৰিব এই বিষয়ে আমি আলোচনা কৰিলো আজিৰ ভিডিঅ'টোত আমি অৰ্থাৎ পাৰ্ট 2 এই পাৰ্ট 2 ভিডিঅ'টোত আমি আলোচনা কৰিম যে আপোনালোকৰ যিখিনি অন্যান্য সাবজেক্ট আছে ল্যাঙ্গুৱেজ আৰু ইত্যাদি তাত আমি কেনে ধৰণে পঢ়িলে লাভ হ'ব এতিয়া প্ৰথম আমি চাম এনভাইৰনমেন্টাল ষ্টাডিজ এনভাইৰনমেন্ট ষ্টাডিজ বুলি যিটো সাবজেক্ট আহে এই সাবজেক্টটোত আসলতে নম্বৰ থাকে এইটো ক্লাছ 1 ৰ পৰা 5 লৈকে আহে মই ইতিমধ্যে আপোনালোকক যোৱাকালি ভিডিঅ'টো জনাইছো এই সাবজেক্টত 30 নম্বৰ দিয়া হয় এই সাবজেক্টটো আপোনালোকে ভালদৰে যদি পৰীক্ষা নম্বৰ পাব বিচাৰে তেনেহ'লে কিতাপ কি ফলো কৰিব লাগিব মই কৈ দি আছো NCERT ক্লাছ 3 to class 8 NCERT ক্লাছ 3 to class 8 লৈকে যদি আপোনালোকে ভালদৰে কিতাপসমূহ পঢ়ি যায় এনভাইৰনমেন্টৰ যিখিনি কিতাপ তেওঁলোকে দিয়ে এইসমূহ যদি আপোনালোকে ভালদৰে পঢ়ি যায় তেনেহ'লে মই ভাবো যে আপোনালোকে এনভাইৰনমেন্টাল ষ্টাডিজ পেপাৰখনত 30 ৰ ভিতৰত 30 নম্বৰ লাভ কৰিব পাৰিব আৰু নতুবা কমেও আপোনালোকে 25 নম্বৰ লাভ কৰিব নিশ্চয় পাৰিব তাৰ পিছত ইয়াতে যিটো দ্বিতীয় টপিক আছে এটো হৈছে সোশিয়াল সায়েন্স সোশিয়াল সায়েন্সত আপোনালোকৰ 60 মাৰ্কস আহে আৰু এই পেপাৰখন হৈছে আপোনাৰ 6 to 8 লৈকে থাকে যদিহে আপোনালোকে আপাৰ প্ৰাইমেৰী সেকশনৰ অৰ্থাৎ ইউপি কাৰণে এপ্লাই কৰিছে অৰ্থাৎ পেপাৰ 2 তেনেহ'লে সোশিয়াল সায়েন্সৰ ক্ষেত্ৰত আপোনালোকক মই জনাই দিব বিচাৰিছো যে আপোনালোকে ক্লাছ 6 to class 8 যিখিনি সোশিয়াল সায়েন্সৰ NCERT কিতাপ আছে এখিনি যদি আপোনালোকে ভালদৰে পঢ়ে তেনেহ'লে আপোনালোকে নিশ্চয় এই যিটো সাবজেক্ট আছে এই সাবজেক্ট আপোনালোকে ভাল নম্বৰ কেৰি কৰিব পাৰিব ইয়াতে বিশেষকৈ এটা কথা মন কৰিব মই এখিনি আপোনালোকক জনাই দিব বিচাৰিছো যে সোশিয়াল সায়েন্সৰ ক্ষেত্ৰত এনচিয়েন্ট হিষ্ট্ৰি পৰা বহু কোৱেশ্চন আহে এনচিয়েন্ট হিষ্ট্ৰি পৰা কোৱেশ্চন যিখিনি আহে আপোনালোকে যদি আপোনালোকৰ যিখিনি আমি ভিডিঅ' কোৰ্স এই 6 দিনত চাম এনচিয়েন্ট হিষ্ট্ৰিৰ লগত যদি আপোনালোকে কালচাৰেল হিষ্ট্ৰি অফ ইণ্ডিয়াৰ কালচাৰেল হিষ্ট্ৰিৰ বিষয়ে যদি ভালদৰে পঢ়ে তেনেহ'লে মই ভাবো যে সোশিয়াল সায়েন্সৰ ক্ষেত্ৰত যিখিনি হিষ্ট্ৰি সেকশনৰ প্ৰশ্ন আহিব আপোনালোকে ভালদৰে এটেম্প কৰিব পাৰিব তেওঁলোকে তাতে কিছুমান প্ৰশ্ন সোধে যেনেকৈ ধৰক ভীমবেটকা মনুমেণ্ট ক'ত আছে কোন জিলাত অৱস্থিত এনে ধৰণৰ প্ৰশ্ন তেওঁলোকে সোধে এইটো আপোনালোকে ভালকৈ জানিব লাগিব চিভিক্সৰ বিষয়ে আপোনালোকে ভালকৈ জানিব লাগিব কনষ্টিটিউচন আদিৰ বিষয়ে তাৰপিছত আপোনালোকে জানিব লাগিব জিঅ'গ্ৰাফিৰ বিষয়ে এতিয়া জিঅ'গ্ৰাফিৰ বিষয়ে আপোনালোকে জানিবলৈ হ'লে
एक सोशल स्टाडीज 6 ग्रेडৰ এনসিআরটি কিতাপ আছে এটা আপোনালোকে ভালদৰে যদি আপোনালোকে প্ৰতিটো লাইন ক্ৰসি মাৰি পঢ়ি যায় আৰু লগতে বুজি যায় তেনেহ'লে পৰীক্ষাত আপোনালোকে সোশ্যাল সায়েন্সতে 60 মাৰ্ক আপোনালোকে লাভ কৰিব পাৰিব তাৰ পিছত 3 নম্বৰ যিটো তথ্য হৈছে সেইটো হৈছে জেনাৰেল সায়েন্স ইয়াত আপোনালোকে NCERT 6 to 8 লৈকে যদি আপোনালোকে পঢ়ি যায় আপোনালোকৰ লাভ হ'ব ভালদৰে পঢ়ি যাব লাগিব তাৰপিছত যদি আপোনালোকে বিচাৰে নিজৰ ফালৰ পৰা আপোনালোকে যদি ভালদৰে পঢ়িব বিচাৰে তেনেহ'লে NCERT ক্লাছ 9 আৰু ক্লাছ 10ৰ সায়েন্সৰ যিখন কিতাপ আছে আপোনালোকে পঢ়ি যাব পাৰিব কিন্তু ইয়াতে আপোনালোকে এটা কথা মনত ৰাখিব 9 আৰু 10ৰ যি দুখন কিতাপ থাকে তাৰ পৰা গোটেইটা চেপ্টাৰ ইম্পৰ্টেণ্ট নহয় ইয়াতে এনিমেলৰ লগত ৰিলেটেড চেপ্টাৰ তাৰপিছত ভিটামিনছ তাৰপিছত ডিজিজ বেমাৰ আদিৰ বিষয়ে তাৰপিছত নেচাৰেল ৰিসোৰ্সেস তাৰপিছত ফুড ৰিসোৰ্সেসৰ বিষয়ে যদি কিবা তথ্য আছে এই ক্লাছ 9 আৰু 10 ৰ কিতাপখিনি আপোনালোকে পঢ়ি যাব কাৰণ এই ধৰণৰ প্ৰশ্ন খুবেই আহে তাৰপিছত আমি চতুৰ্থ যিটো টপিক সেইটো হৈছে আমাৰ মেথমেটিক্স আপোনালোকে যদিহে লোৱাৰ প্ৰাইমেৰী ক্ষেত্ৰত মেথমেটিক্স আচলতে এক্সট্ৰা কৰি তাতে নিদিয়ে তাতে যিসমূহ প্ৰশ্ন আহে তাৰ ভিতৰত কেতিয়াবা আপোনাৰ এটা হয়তো নেক্সট কৰি যাব পাৰে কিন্তু আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত মেথমেটিক্স বুলি এখন ডাইৰেক্ট পেপাৰ আহে আৰু সেই পেপাৰখনত আপোনালোকে যদি মেথমেটিক্স জানিব বিচাৰে সেইটো আপোনালোকে ক্লাছ 6 to 8ৰ NCERT যি টেক্সট বুক থাকে এই টেক্সট বুকসমূহ আপোনালোকে ভালদৰে পঢ়িব লাগিব আৰু যদি আপোনালোকে বিচাৰে আপোনালোকে ক্লাছ 9 ক্লাছৰ যিখন NCERT যিখন নেক্সট কিতাপ আছে এখন আপোনালোকে এবাৰ পঢ়ি যাব পাৰিব এখন আপোনালোকে কিহৰ কাৰণে পঢ়িব লাগিব এখন আপোনালোকে পঢ়িব লাগিব জিওমেট্ৰিৰ কাৰণে কাৰণ কেতিয়াবা জিওমেট্ৰিৰ কিছুমান কমপ্লিকেটেড প্ৰশ্ন লগতে এলজেব্ৰাৰ কাৰণে কেতিয়াবা কিছুমান অলপ হায়াৰ ধৰণৰ প্ৰশ্ন দি দিয়া হয় কিন্তু মই এতিয়া আপোনালোকক কৈ দিব বিচাৰিছো যে সাধাৰণতে সিটেটৰ পৰীক্ষাত লিনিয়াৰ ইকুৱেশ্যনছবোৰ বেছিকৈ দিয়া হয় আৰু এই জিওমেট্ৰি এলজেব্ৰাৰ বাহিৰে আপোনালোকৰ দিয়া হ'ব মেনচুৰেশ্যনৰ বাবে আপোনালোকে যেতিয়া পঢ়িব তেতিয়া আপোনালোকে মেনচুৰেশ্যনৰ ভলিউমৰ এৰিয়াৰ পঢ়িব লাগিব এই ফৰ্মুলাসমূহ নাজানিলে আপোনালোকে পৰীক্ষাত ভালদৰে প্ৰশ্নসমূহ কৰিব নোৱাৰিব লগতে এইখিনি মই আপোনালোকক আৰু এটা তথ্য কৈ দিব বিচাৰিছোঁ এইটো হৈছে তেওঁলোকে মেনচুৰেশ্যন কৰিব তাৰপিছত আপোনালোকক তাৰপিছত কেলেণ্ডাৰৰ ওপৰত তেওঁলোকে কেতিয়াবা প্ৰশ্ন সোধে কেলেণ্ডাৰ তাৰপিছত এইজৰ ওপৰত সুধিব তাৰপিছত তেওঁলোকৰ যিটো খুবেই ফেভাৰেট সেকশন এইটো হৈছে ব্লাড ৰিলেশ্যন তেওঁলোকে ব্লাড ৰিলেশ্যনৰ ওপৰত প্ৰশ্ন এটা বা দুটা হ'লেও দিয়ে এইটো আপোনালোকে ভালদৰে চাই ল'ব লাগিব প্ৰথমতে 6 to 8 NCERT কিতাপ আপোনালোকে প্ৰতিটো ক্ষেত্ৰতে মই আপোনালোকক মেনশ্যন কৰিছোঁ আপোনালোকে পঢ়িব লাগিব এইসমূহ পঢ়াৰ পিছত আপোনালোকৰ আছে কিতাপ সাবজেক্ট ক্লিয়াৰ হ'ব আৰু আপোনালোকে পৰীক্ষাত নম্বৰ পাব পাৰিব তাৰপিছত যিটো 6 নম্বৰ তথ্য সেইটো হৈছে ল্যাঙ্গুৱেজ সাবজেক্ট কিতাপ এটা ল্যাঙ্গুৱেজ সাবজেক্ট কিতাপ মই আপোনালোকক একেলগে কৈছোঁ এছামিজ বা ইংলিছৰ ক্ষেত্ৰত মই কৈ দি আছোঁ তেওঁলোকে কি আপোনালোকৰ পৰা সুধিব গ্ৰামাৰ সুধিব তাৰপিছত পেডাগগি সুধিব এইটো সোধাৰ পিছত আপোনালোকক এটা ডাঙৰকৈ কম্প্ৰিহেনশ্যন দিব আৰু এই কম্প্ৰিহেনশ্যনটোৰ বা পেছেজ এটা দিব এই পেছেজটোৰ পৰা আপোনালোকক যিখিনি প্ৰশ্ন তাতে দিয়া দিব সেইসমূহ আপোনালোকে উত্তৰ চাব লাগিব এটা কথা মনত ৰাখিব পেডাগজিৰ বিষয়ে প্ৰশ্ন আহিব যেনেকৈ ইংলিছ ছাবজেক্টটো হওক বা অসমীয়া ছাবজেক্টটো হওক আপোনালোকে ছাত্ৰ ছাত্ৰীক কেনেধৰণে পঢ়ালে বা কেনেধৰণে তেওঁলোকে পঢ়িলে ভালদৰে ছাবজেক্টটো বুজি পাব এনেধৰণৰ পেডাগজিৰ প্ৰশ্ন তাতে দিয়া হয়
আৰু সেইকাৰণে আপোনালোকে ল্যাঙ্গুৱেজ আৰু পেডাগজিস যদি আপোনালোকে পঢ়ি লয় তেনেহ'লে আপোনালোকৰ অসমীয়া হওক ইংৰাজী হওক আপোনালোকৰ দুইটাতে সুবিধা হ'ব সেইকাৰণে ইংৰাজী সাবজেক্টটো অসমীয়া সাবজেক্টটো পেডাগজিটো পঢ়ি ল'ব আৰু এইখিনি মই লাষ্টত আপোনালোকক এটা ষ্টাৰ মাৰ্ক দি পেলাই তথ্য এটা জনাই দিব বিচাৰিছোঁ যিখিনি সাবজেক্ট সোশ্যাল সায়েন্স मैथ्स বা জেনারেল সায়েন্স এই যিখিনি আহিব বা এনভায়রনমেন্টাল স্টাডিজ এই সাবজেক্ট সমূহত পেডাগজিৰ প্ৰশ্ন খুব আহে মানে মিনিমাম 5টাৰ পৰা 7টা লৈকে পেডাগজিৰ প্ৰশ্ন থাকে তাৰমানে এই সাবজেক্ট বিলাক কেনেকৈ পঢ়ালে কি মেথড এপ্লাই কৰিলে ছাত্ৰ-ছাত্ৰীয়ে বুজিব ডেমনষ্ট্ৰেচন দিব নে প্ৰজেক্ট মেথড এপ্লাই কৰিবনে এই তথ্যসমূহ ইয়াতে সোধা হয় मैथ्स और पेडागजी हुए जनरल साइंस और पेडागजी हुए एनवायरमेंटल साइंस और पेडागजी हुए সেইকাৰণে এই ভিডিওৰ সাবজেক্ট আপোনালোকে সেইকাৰণে এই ভিডিওৰ সাবজেক্ট আপোনালোকে যেতিয়া পঢ়িব পঢ়াৰ আগতে এই সাবজেক্টসমূহৰ লগত ৰিলেটেড সেই সাবজেক্টসমূহৰ পেডাগজি পাৰ্ট আপোনালোকে নিশ্চয় পঢ়িব লাগিব আৰু পেডাগজি কি পঢ়িব লাগিব মই আহি থকা ভিডিওসমূহ আপোনালোকক নিশ্চয় জনাম এয়া আছে সিটেট চৈতন্যিয়া ক্ৰেছ কোৰ্ছৰ ভিডিও আজি আমি আলোচনা কৰিলো যে জেনাৰেল সায়েন্স জেনাৰেল ষ্টাডিজ এনভায়ৰনমেন্টাল সায়েন্স আৰু বাকি অন্যান্য সাবজেক্টসমূহত কেনেধৰণে বুকলিষ্ট ফলো কৰিব লাগিব কি পঢ়িব লাগিব কি সাবজেক্ট মেটাৰ আমি ফলো কৰিলে আমি নম্বৰ পাব পাৰিম এই বিষয়ে আমি আলোচনা কৰিলো ইয়াৰ যেটো নেক্সট ভিডিও আহি আছে এই ভিডিওটো হৈছে ৰাইট টু এডুকেশ্যন এক্ট এইখনৰ বিষয়ে আমি আজি জানিবলৈ চেষ্টা কৰিম আৰু সেইকাৰণে এই ভিডিওটো চাব লগতে এই ভিডিওটো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিওটো লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ